নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লে আৰু চেনেলটোলে। আজি আপোনালোকক দেখাম শাৰীত ফলছ কেনেকৈ লগায়। আহক তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ। শাৰীখনৰ ৰঙৰে এটা ফলছ লৈছোঁ, এইটো দেখিছেনে? আৰু শাৰীখনৰ ৰঙৰে এটা গুলি। এইবাৰ দেখাম আপোনালোকক ফলছটো কেনেকৈ লগায়। আহক। শাৰী আগটো এনেদৰে মই চিলাই কৰি লৈছোঁ, দুইটা আঁকে। যিসকলে চিলাই কৰি থাকে তেওঁলোকে বাৰু জানেই, তথাপিও মই কৈ দিছোঁ। প্ৰথমতে ফলছটো লগোৱাৰ আগত এনেকৈ আগটো চিলাই ল'ব, তাৰপিছত ফলছটো লগাব। এইবাৰ আপোনালোকক দেখুৱাম ফলছটো কেনেদৰে লগায়। 7 ইঞ্চমান মই এৰি লৈছোঁ, 7 ইঞ্চি এনেকৈ এৰি লৈছোঁ। তাৰপিছত এইকণৰ পৰা মই চিলাই যাম। ফলছটো মুকুটাই লৈছোঁ, এনেদৰে মুকুটাই লৈছোঁ। আপোনালোকেও মুকুটাই ল'ব। আৰু এইফালে ফলছটো ইফাল সিফাল নহ'বলৈ কাৰণে, যাতে চিলাওঁতেনে কোচ নাখাবৰ কাৰণে এনেদৰে বেজীটোৱে এনেদৰে খুচি লৈছোঁ। শাৰী ফলছ লগাবলৈ একেবাৰে সহজ। ভিডিঅ'টো মাজলৈ যোৱাৰ আগতে আপোনালোকক এটা অনুৰোধ, যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। এনেদৰে চিলাই গৈ থাকিব। এইফালেও ঠিক একেদৰে ফলছটো এনেকৈ গুচাই দিব, এনেকৈ মুকুটাই ল'ব। ঠিক প্ৰথমতে যেনেদৰে গৈছিলোঁ তেনেদৰে এনেকৈ মুকুটাই ল'ব। এটা চিলাই শেষ হৈছে, আকৌ প্ৰথমৰ পৰা চিলাব লাগিব। আকৌ প্ৰথমৰ পৰা বেজীটো ইয়াত এনেকৈ খুচি থৈছিলোঁ যে, এইবাৰ এইটো চুকৰ পৰা এনেকৈ চিলাই আনিম। লৈ ল'ব।
ফলছটো চিলাই শেষ হ'ল, দেখিছেনে কিমান ধুনীয়া হৈছে, ক'তো কোচ খোৱা নাই। এনেদৰে আপোনালোকেও চিলাব যদি চিলাব ইচ্ছা কৰে। ফলছটো ভাল চাইডটো দেখুৱাই দিছোঁ আপোনালোকক, দেখিছেনে।